আমাৰ সামগ্ৰী আউনীআটী সত্ৰ। ৰাসৰ প্ৰস্তুতি কেনেকুৱা? ৰাসৰ প্ৰস্তুতি ইয়াত ভালেমান হৈ আছে। এতিয়া আমি 15 দিনমান ধৰি ৰিহাৰ্চেল কৰি আছোঁ। আমাৰ অঞ্চলৰে আমাৰ বুবু খুৰা আৰু আমাৰ অন্তৰীপ তেওঁলোকে আমাক শিকাই আছে। আমি ধুনীয়াকৈ ৰাসখন শিকি আছোঁ। কিমান তাৰিখে ৰাস অনুষ্ঠিত হ'ব আৰু কিমানজনী ছোৱালী তোমালোকে অংশগ্ৰহণ কৰিছা? আমাৰ ৰাসখন 18 তাৰিখে অনুষ্ঠিত হ'ব আৰু ইয়াতেতো এতিয়া বৰ্তমানলৈকে 50 গৰাকীমান যুৱতী আহিছে আৰু অহাৰ সম্ভাৱনা আছে, যিহেতু তেওঁলোকৰ পৰীক্ষাসমূহ অনুষ্ঠিত হৈ আছে। গতিকে পৰীক্ষাসমূহ শেষ হ'লে তেওঁলোকেও আহিব। নৱপ্ৰজন্মক কি ক'বা? যিহেতু আজিকালি দেখিব গৈছে ধাউতি নাইকিয়া হৈছে, সেই ক্ষেত্ৰত তোমালোক ওলাই আহিছা, এই ক্ষেত্ৰত নৱপ্ৰজন্মক কি ক'বা? যিহেতু এইটো আমাৰ কৃষ্টি সংস্কৃতি পৰম্পৰা হয়, গতিকে নৱপ্ৰজন্ম মোৰ মতে ওলাই আহিব লাগে। ওলাই আহি তেওঁলোকে কৃষ্টি সংস্কৃতিখিনি ধৰি ৰাখিব লাগে আৰু আমাৰো ভাল লাগিছে, যিহেতু ক'ভিড সৃষ্ট ইমান পৰিৱেশৰ মাজতো আমি ইমান উৎসৱটো পালন কৰিবলৈ পাৰিছোঁ। গতিকে ইমান দিনৰ মূৰত উৎসৱ এটা অনুষ্ঠিত হ'ব, ভাল লাগিছে আৰু আমি আশা ৰাখিছোঁ যে অসমৰ চুকে কোণে সকলোতে যাতে অনুষ্ঠিত হয় আৰু সকলো ওলাই আহে। এবাৰ প্ৰথম নাচিছা নে আগতে নাচিছা? নাই, আগতেও আমি নাচিছোঁ। পূৰ্ণোদ্যমে ইতিমধ্যে চলাই আছোঁ, কিন্তু ইতিমধ্যে আমি এটা কথা আপোনালোকৰ আগত প্ৰকাশ কৰিব বিচাৰিছোঁ। আমাৰ এইবাৰ ৰাস মহোৎসৱ পালন কৰি থকা ৭৫ বছৰ হ'ল আৰু এই ৭৫ বছৰীয়া আমি এটা হীৰক জয়ন্তী পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। কেইবাদিনৰ কাৰ্যসূচী লৈ পেলাই, কমেও 3 দিন বা 5 দিন, 3 দিনৰ পৰা 5 দিনৰ কাৰ্যসূচী লৈ পেলাই আমি এই অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু তাৰ বাবে আমি ইতিমধ্যে এখন প্ৰস্তুতি সমিতি গঠন কৰি যোৱা এপ্ৰিল মাহৰ পৰা আমি চেষ্টা চলাই আছিলোঁ। কিন্তু ক'ভিড পৰিস্থিতিৰ কাৰণে আমাৰ যি মনৰ আশা আছিল, সেই আশা বাস্তৱত আমি ৰূপায়িত কৰিব নোৱাৰিলোঁ। গতিকে তথাপিও আমি সেই পৰম্পৰা ৰক্ষা কৰি পেলাই অহা পূৰ্ণিমা নিশা এদিনীয়া কাৰ্যসূচীৰে সামগ্ৰী অঞ্চলৰ আইসকল, যুৱতীসকলৰ সহযোগিতাত, ৰাইজসকলৰ সহযোগিতাত এদিনীয়া কাৰ্যসূচীৰে আমি শ্ৰী শ্ৰীকৃষ্ণৰ সেই ৰাস মহোৎসৱভাগি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আগবাঢ়িছোঁ। এতিয়ালৈকেতো আৰু প্ৰায় 50 গৰাকীমান গোপীৰ আমি সহযোগিতা দেখিছোঁ, কিন্তু আশা ৰাখিছোঁ আৰু যথেষ্টখিনি গোপী আছে। হয়তো এই ৰাসলৈ যিকেইটা দিন বাকী আছে, সেই বাকী থকা দিনকেইটাত হয়তো আৰু যথেষ্ট সংখ্যক আমি যুৱতীৰ অংশগ্ৰহণ আমি দেখা পাম আৰু কিছু যুৱতী ইতিমধ্যে পৰীক্ষাত ব্যস্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে আহি ইয়াত সহযোগিতা আগবাঢ়িব পৰা নাই। পৰীক্ষা সমাপ্ত হোৱাৰ পিছত হয়তো তেখেতসকলে সহযোগিতা আগবঢ়াব আৰু তেতিয়া আমি যথেষ্ট সংখ্যক যুৱতীৰ সহযোগত এই শ্ৰীকৃষ্ণৰ ৰাসভাগি সুন্দৰকৈ আমি ইয়াত পালন কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। ক'ভিড SOP আছে, চৰকাৰে দিয়া SOP আছে, সেই SOP অনুযায়ী আপোনালোকে ৰাস আয়োজন কৰিব নেকি? আমি যিহেতু চৰকাৰ নীতি নিৰ্দেশনা সকলো সময়তে মানি চলিবই লাগিব, কাৰণ এটা ডাঙৰ কথা আছে যে উৎসৱটো আমি পালন কৰিবতো লাগিবই, সেইটো আমাৰ এটা পৰম্পৰা। কিন্তু তাতে আমি আৰু এটা কথা লক্ষ্য ৰাখিব লাগিব, যাতে ক'ভিড পৰিস্থিতিৰ মাজত চৰকাৰে আমাক যি নীতি নিৰ্দেশনা দিছে, সেই নীতি নিৰ্দেশনা পালন কৰি আমি এই অনুষ্ঠানটি অনুষ্ঠিত কৰিব পাৰিম। কাৰণ এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ জৰিয়তে যাতে ৰাইজৰ মাজত ক'ভিডৰ সংক্ৰমণ যাতে নঘটে, ৰাইজ যাতে আমাৰ বিশেষকৈ যুৱতীসকল যাতে ৰোগাক্ৰান্ত হ'বলগীয়া নহয়, তাৰ বাবে আমি ক'ভিড যি প্ৰট'কল আছে, সেই প্ৰট'কল আমি মানি চলিয়ে আমি এই অনুষ্ঠানটি অনুষ্ঠিত কৰিম।